Guys, welcome to Bidya Sarthi and welcome to my GK class for SI part 5. Assam SI 2020 উপযোগী হোৱাকৈ মই তোমালোকক 20টাকৈ GK দিব চেষ্টা কৰিছো because GK part is most important part for SI. আশা কৰো তোমালোকৰ প্ৰিপাৰেচন কৰোতে সুবিধা হ'ব। So, দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো আহা। Assam Police SI exam GK. Question number 1. In which hilltop the Kamakhya temple is located? কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? অপচন এ নীলাচল হিল, অপচন বি চিত্ৰাচল হিল, অপচন সি সন্ধ্যাচল হিল, অপচন ডি যোগিনী হিল। শুদ্ধ উত্তৰটো হৈছে অপচন এ নীলাচল হিল। নেক্সট, the Assam Sahitya Sabha was first founded in the year. অসম সাহিত্য সভা প্ৰথম কোন চনত হৈছিল? অপচন এ 1904, অপচন বি 1917, অপশন সি 1912, অপশন ডি 1921। 1904 নে 1912 নে 1917 নে 1921 চনত? শুদ্ধ উত্তৰটো হৈছে অপশন বি 1917। 1917 চনত অসম সাহিত্য সভা হৈছিল। নেক্সট, শ্ৰীমন্ত শংকৰদেৱ was born in the year. শ্ৰীমন্ত শংকৰদেৱ কোন চনত জন্ম হৈছিল? এটো সকলোৱে জানা তোমালোকে। অপচন এ 1449, অপচন বি 1465, অপচন সি 1352, অপচন ডি 1432। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1449। 1449 চনত শংকৰদেৱ জন্ম হৈছিল। আচলতে 1449 খ্ৰীষ্টাব্দ। নেক্সট, who was the last king of Ahom Kingdom? Ahom Kingdom in Assam. অসমৰ শেষ ৰজাজন কোন আছিল আহোম ৰাজত্বৰ দিনত? অপচন এ গোবৰ ৰজা, অপচন বি যোগেশ্বৰ ৰজা, অপচন সি চুতানফা, অপচন ডি পুৰন্দৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি পুৰন্দৰ সিংহ। নেক্সট, total number of bridge over the river ব্ৰহ্মপুত্ৰ। অপচন এ 7, অপচন বি 5, অপচন সি 4, অপচন ডি 3। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলং কিমানখন আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 4, 4খন। নেক্সট, the first conference of Assam Sahitya Sabha was held at. প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল কামৰূপ, বি শিৱসাগৰ, সি বৰপেটা, ডি ধুবুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি শিৱসাগৰ। In ancient times, Assam is also known by the name of. অপচন এ কলিয়াবৰ, অপচন বি চৰাইদেউ, অপচন চি গুৱাহাটী, অপচন ডি প্ৰাগজ্যোতিষপুৰ। অসমৰ পুৰণি নাম সকলোৱে জানে অপচন ডি প্ৰাগজ্যোতিষপুৰ। নেক্সট, in which year the capital of Assam shifted from Shillong to Dispur? অসমৰ ৰাজধানী কোন চনত শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? 1950, 1973, 1971, 1955। ইয়াত আছে অপচন 1950, 1973, 1971, 1955। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1973, 1973 চনত। নেক্সট, in which year Sukapha established Ahom Kingdom in চৰাইদেউ? আহোম ৰজা চুকাফাই চৰাইদেউত কেতিয়া প্ৰতিষ্ঠিত হৈছিল, মানে কোন চনত হৈছিল? অপচন এ 1272, অপচন বি 1309, অপচন চি 1253, অপচন ডি 1296। ইয়াত আছে 1272 চনত, 1309, 1253, 1296। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি 1253, 1253। নেক্সট, the Treaty of Yandabu was signed in the year. ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল? অপচন এ 1820, অপচন বি 1811, অপচন চি 1806, অপচন ডি 1826। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1826। 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল। নেক্সট, মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আছাম ইন দ্য ইয়েৰ। মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। অপচন এ 1917, অপচন বি 1920, অপচন সি 1921, অপচন ডি 1927। 1917, 1921, 1920, 1927।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1921 চনত তেওঁ আহিছিল নেক্সট হু ইজ দ্য ফাৰ্ষ্ট বেৰিষ্টাৰ অফ আছাম প্ৰথম বেৰিষ্টাৰী কোন আছিল অপশ্যন এ পাৰুল দাস অপশ্যন বি প্ৰণৱ কুমাৰ বৰুৱা অপশ্যন চি আনন্দৰাম বৰুৱা অপশ্যন ডি হলিৰাম ডেকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা অসমৰ বেৰিষ্টাৰ পাছ প্ৰথম আনন্দৰাম বৰুৱা আছিল নেক্সট ইন হুইচ ডিষ্ট্ৰিক্ট গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড গৰমপানী অভয়াৰণ্য কোনখন ডিষ্ট্ৰিক্টত আছে অপশ্যন এ কাৰ্বি আংলং অপশ্যন বি ডিব্ৰুগড় অপশ্যন চি গোলাঘাট অপশ্যন ডি শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো নিশ্চয় তোমালোকে জানা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্বি আংলং নেক্সট দ্য ছেকেণ্ড বাৰ্মিজ ইনভেশ্যন টুক প্লেচ দ্বিতীয় বাৰ্মিজ ইনভেশ্যন হৈছিল অপশ্যন এ 1816 অপশ্যন বি 1817 অপশ্যন চি 1818 অপশ্যন ডি 1819 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1819 1819 নেক্সট হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য পালা ডিস্নেটি অফ কামৰূপ কামৰূপৰ বিখ্যাত ৰজাজনৰ নাম আছিল অপশ্যন এ জয়পালা অপশ্যন বি গোপালা অপশ্যন চি ধৰমপালা অপশ্যন ডি ৰত্নপালা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধৰ্মপালা হাউ মেনি কিংছ ডু ইউ হেভ ডিউৰিং দ্য আহোম পিৰিয়ড আহোম ৰাজত্বৰ দিনত মুঠতে ৰজা কিমানজন আছিল অপশ্যন এ 35 অপশ্যন বি 40 অপশ্যন চি 55 অপশ্যন ডি 60 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 40 40জন নেক্সট দ্য ৰেংক অফ আছাম ইন লিটাৰেচি এমং দ্য ষ্টেট অফ ইণ্ডিয়া ভাৰতৰ ৰাজ্যৰ কেইখনৰ ভিতৰত অসমৰ ৰেংক লিটাৰেচিৰ ক্ষেত্ৰত কিমান আছিল কিমান ৰেংকৰ আছিল অপশ্যন এ 19 অপশ্যন বি 12 অপশ্যন চি 16 অপশ্যন ডি 26 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 26 নেক্সট হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম ইন আছাম ফাৰ্ষ্ট কেপিটেল আহোম ৰাজত্বৰ দিনৰ অসমৰ প্ৰথম ৰাজধানী কি আছে অপশ্যন এ শিৱসাগৰ অপশ্যন বি চৰাইদেউ অপশ্যন চি যোৰহাট অপশ্যন ডি গড়গাঁও ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চৰাইদেউ নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ 1942 ৰিভলিউশ্যন ইন আছাম অসমৰ 1942 চনৰ আন্দোলনত প্ৰথম অসমৰ শ্বহীদ কোন আছিল তেওঁ এগৰাকী মহিলা আছিল সেইটো সকলোৱে জানা কুশল কোঁৱৰ কনকলতা বৰুৱা কমলা মিৰি মণিৰাম দেৱান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কনকলতা বৰুৱা লাষ্ট কুৱেশ্যন দ্য ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰেবেলিয়ন ৱাজ ষ্টাৰ্টেড ইন মোৱামৰীয়া বিদ্ৰোহ কোন চনত হৈছিল 1749 1759 1769 1779 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1769 চ' থেংক ইউ আজিলৈ মই তোমালোকক ইয়াকে ক'লোঁ ফৰ ফ্ৰী PDF এণ্ড আদাৰ নটিফিকেশ্যন তোমালোকে ফ্ৰী PDF আৰু নটিফিকেশ্যনবোৰ পাবলৈ মোৰ টেলিগ্ৰাম চেনেলটোত জইন কৰিব পাৰিবা আৰু লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে চ' নেক্সট ভিডিঅ'ত লগ পোৱা আশাৰে থেংক ইউ